Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল। মোৰ এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি শিঙৰি মন্দিৰৰ পৰা। আৰু এয়া আমি আহি পাই গলোহি তেজপুৰৰ শিঙৰি মন্দিৰ, গুপ্তেশ্বৰ মন্দিৰ। সো আপোনালোক সকলোকে স্বাগতম আমি জনাইছো। আহিছো এয়া সব শিঙৰিলে এফালে জেঠাই মা বগী পাছ ছোৱালী এইফালে আমাৰ হাজৰিকা দা মন্দিৰৰ বাহিৰতে এয়া ধুনীয়াকৈ ধূপ চাকি বন্তিৰ দোকান আছে। সো আমিও ধুনীয়াকৈ ললোঁ, চাকি বন্তি ললোঁ, লগতে ফল মূল সব ধুনীয়াকৈ লৈ ললোঁ। আৰু এতিয়া যাম মন্দিৰৰ ভিতৰলৈ। আৰু সঁচাকৈ পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া। থালি চালি লৈ আহিলো, দেখাই দিয়া দেখা থালিখন থালি চালি লৈ আহিলো। মন্দিৰৰ বাহিৰতে ধুনীয়াকৈ শাৰী শাৰীকৈ চাকি বন্তিৰ দোকান আছে। আপোনালোকে ইচ্ছা কৰিলে এটা ধুনীয়াকৈ লৈ ল'ব পাৰে। আৰু এয়া আমি মন্দিৰৰ গেট ভাগ আহি পাই গ'লোহি। ওপৰলৈও মন্দিৰ এভাগ আছে বাৰু। তাৰপিছত এয়া সোমাই আহি গেটতে এনেকৈ দুজনমান বহি আছে, ধুনীয়াকৈ গান চান গাই আছে। আমিও ধুনীয়াকৈ ধূপ চুপ লৈ আহি গ'লোঁ ভিতৰৰ ভাগলৈ। চাকি বন্তি লগাওঁ, সেৱা কৰোঁ সকলোৰে মংগলৰ কাৰণে। এইটো বছৰ যেনেকৈ গ'ল নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে যায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ। আৰু আজি এটা বিশেষ কাৰণো আছিল আহা। আজি আমাৰ ভাই বোৱাৰীজনী মানে শিখাৰ জন্মদিন। সেই উপলক্ষে আমি মন্দিৰত শৰাই এভাগো দিলোঁ আৰু ধুনীয়াকৈ খোৱা বোৱাও কৰিলোঁ। এইফালে এয়া বাহিৰতে বন্তি লগোৱা ঠাই আছে, তাতে ধুনীয়াকৈ মই বন্তি গছ লগাই লওঁ। তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এইফালে মই বন্তি লগাইছোঁ আৰু পৰিয়ে ধুনীয়াকৈ ভিডিঅ' কৰি দিছে। তো প্ৰথমতে বন্তি কিভাগ লগাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু আপোনালোকে প্লিজ মোৰ মাতটো ইগন'ৰ কৰিব। বহুত দিন হ'ল চৰ্দি লাগি আছে, মানে এসপ্তাহ 10 দিন মানে হ'বহি হ'ল চৰ্দি লাগি আছে, ভালেই হোৱা নাই। চ' মাতটো বেয়া হৈ আছে, তেনেকেই ভিডিঅ'টো এডিট কৰি দিলোঁ। চ' মাতটো ইগন'ৰ কৰিব। আমি বন্তি চন্তি জ্বলালোঁ, এতিয়া লৈ যাম ভিতৰলৈ। পাখি খাই কৰিলেগৈ বাহিৰতে বন্তি লগাই পেলাই আমি আহিলোঁ মেইন মন্দিৰ ভাগলৈ সেৱা কৰিবলৈ। এইফালে শিখা ভিতৰলৈ গ'লে এনেকৈ মন্দিৰ ভাগ তললৈ নামি যাব লাগে। আপোনালোকেতো জানেই যিসকল শিঙৰি মন্দিৰলৈ আহিছে, তথাপিতো মই দেখাই দিছোঁ। আৰু এয়া এইফালে ধুনীয়াকৈ শাৰী পাতি আছোঁ সেৱা কৰিবৰ কাৰণে। আগৰ মানুহখিনি সেৱা কৰি গৈ লওক, তাৰপিছত আমি ধুনীয়াকৈ সেৱা কৰিম। আৰু এয়া পূজাৰীয়ে ধুনীয়াকৈ সেৱা আগবঢ়াই আছে। আৰু ইফালে এয়া দেখিছে পানী ভাগ যে আছে, খোৱা শুনিছোঁ সেই পানী ভাগলৈ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ আছে। চ' আমিও ধুনীয়াকৈ সেৱা চেৱা কৰি লওঁ। নক'বা কি ক'লা। আমি বন্তি চন্তি দি ওলাই আহিলোঁ। ভালে আমাৰ বাৰ্থডে গাৰ্ল, হেপী বাৰ্থডে। পইচা এটা আনিলোঁ নহয় সেয়া কৰিবলৈ। এই দোকানখনতে সোমাই হা আমি মন্দিৰৰ ভিতৰত ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ। সকলোৰে কুশল মংগলৰ কাৰণে ভগৱানৰ ওচৰত ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ, কৰি পেলাই ওলাই আহিলোঁ। আৰু এয়া মন্দিৰৰ পৰিৱেশটো দেখিছে ইমান ধুনীয়া, চাৰিওফালে পাহাৰে আৱৰা এটা সুন্দৰ পৰিৱেশ, বৰ ভাল লাগিল আহি পেলাই। তাৰপিছত আমি এতিয়া আহি পেলাই গাড়ীত উঠিলোঁ। এতিয়া যাওঁ পিকনিক খাবলৈ, মানে ভাত খোৱা জেগাখিনি বিচাৰি যাওঁ, চাওঁ ক'ত খাব পাৰি সুবিধা আছে। চ' ব'লক একেলগে তেতিয়াহ'লে তাতে লগ পাই আছোঁ। আমি পাই গ'লোঁ সেই পিকনিকৰ জেগা। এয়া আমি আহি পাই গ'লোহি এতিয়া খানা খোৱা জেগা। মন্দিৰৰ কাষতি ফিল্ডখনদি 1 কিলোমিটাৰমান প্ৰায় আগলৈ আহিলেই প্ৰায় এইখিনি জেগা ধুনীয়া পিকনিক খোৱা জেগা আছে। কাষতে ব্ৰহ্মপুত্ৰখন আছে, আপোনালোকক দেখাম বাৰু। আহিয়ে এয়া প্ৰথমতে চাহৰ যোগাৰ কৰি থকা হৈছে। আৰু এইফালে এয়া মই চবকে ধুনীয়াকৈ ব্ৰেড আৰু জাম লগাই লগাই দি আছোঁ। চাহ চিখাই বনাই আছে। এইফালে আমাৰ জেঠাই, এজনী হৈছে ডাঙৰ জেঠাই, ধুনীয়াকৈ বহি আছে।
এইটো দাদা ল'ৰা, এইফালে আমাৰ বাৰ্থডে গাৰ্ল শিখা, তাৰপিছত সেইফালে আছে ব্ৰহ্মপুত্ৰখন, পিছত দেখাম বাৰু আপোনালোকক। এয়া আমাৰ পাখি, এইফালে শিখাহঁতৰ মা, মানে শিখাৰ মাক ধুনীয়াকৈ বহি খাই আছে চাহ। এইফালে মই চবকে ব্ৰেড আৰু জাম লগাই লগাই দি আছোঁ আৰু চবেই ধুনীয়াকৈ নি খাই আছে। এইফালে আমাৰ মা, এইফালে শিখাৰ দেউতা, সোণ, চবেই ধুনীয়াকৈ আমি লাগি ভাগি কামখিনি কৰি আছোঁ। আৰু সঁচাকৈ পৰিয়ালটো এনেকৈ মিলি পেলাই আহিলে ভালো লাগে। আপোনালোকে বাৰু পিকনিক খাবলৈ গ'লনে নাই ক'বচোন। আমাৰ এয়া প্ৰথম পিকনিক আৰম্ভ হৈছে আৰু চাওঁ আৰু ক'ত ক'ত কি কৰা হয়। আৰু পৰিৱেশটো সঁচাই ধুনীয়া, বৰ ধুনীয়া, একদম ধুনীয়া শান্ত পৰিৱেশ। এইফালে মই এয়া মাছ বনাবৰ কাৰণে জাতিলাও কাটি আছোঁ। এইফালে আমাৰ ঋষি আজি গাটো ভাল নহয়, দাঁতটো বিষাই আছে। চ' তেনেকেই আহিছোঁ আৰু যিহেতু ভগৱানৰ ওচৰলৈ আহিছোঁ, চ' ভাল লাগিল আৰু। এইফালে এয়া আহিলোঁ মই ব্ৰহ্মপুত্ৰ পাৰলৈ, পানী নাই, শুকাই আছে। যিহেতু এতিয়া খৰালি, নাজানো খৰালি নেকি, কিন্তু এতিয়া পানীখিনি শুকাই আছে। পিছত হয় চাগে বাৰিষা দিনত। আৰু ইমান ধুনীয়া বতাহ মাৰি আছে, তাতে ৰ'দো দি আছে, ভাল লাগিছে সঁচাকৈ। পৰিৱেশটো সঁচাই বৰ ধুনীয়া লাগিছে মানে। তাৰপিছত আমি আহি পেলাই বহিলোঁ, চাহ তাহ খাই বহিছোঁ। এইফালে ভাতৰ যোগাৰ কৰি থকা হৈছে, সোণে বনাই আছে, সোণ আৰু শিখা মিলি। আমি ইয়াত ধুনীয়াকৈ বহিলোঁ, এনজয় কৰি আছোঁ। এয়া ধুনীয়াকৈ মই পৰিৱেশটো দেখাই দিছোঁ। আমাৰ খানা খাবৰ কাৰণে যি যোগাৰ কৰি আছে, য়েছ। এইফালে সোণে বনাই আছে জাতিলাও, মটৰ, বিলাহী দি মাছৰ তৰকাৰী। এয়া ধুনীয়াকৈ মাছ ফ্ৰাই কৰি থৈছে, বনাই আছে তৰকাৰী। আৰু গেছটো যিহেতু কমকৈ জ্বলিছে, বতাহ খুব মাৰি আছে, চ' কাষতে চৌকা এটাও যোগাৰ কৰি ল'লোঁ। পাপাই গাড়ীত লৈ গ'ল। এইফালে এয়া আমাৰ গেছত বনাই আছিল, গেছত নহ'ল, চৌকা পাপাই গাড়ীত লৈ গৈছে। চৌকাত জ্বলাই লৈছোঁ, এতিয়াহে পটককৈ হ'ব, গেছত পটককৈ নহ'ল। চিখাই পেলাই ফটোটো ইমান ধুনীয়া আহিছে ন। আমাৰ এতিয়া ভাত পানী বনাই কৰি হৈছে, আমি খাম আৰু। লগতে ফটো ভিডিঅ'ছ অলপো উঠাই ল'লোঁ। ফটো নুঠিলে হ'ব জানো, ক'বলৈ গ'লেতো ফটো মেইন হয়নে নহয়। এইফালে এতিয়া চৌকা এটা যোগাৰ কৰি ধুনীয়াকৈ মাংসখিনি বহাই দিলোঁ। আমাৰ মা, পাপা, তাৰপিছত ডাঙৰ জেঠাই, এইফালে মামা ল'ৰা। আৰু ইয়াত যে ইমান বগৰী লাগিছে দেখিছেনে, একদম কিমান ওচৰতে লাগিছে বগৰী। আৰু চাৰিওফালে বগৰী গছ দেখাই আছোঁ ৰ'ব, দেখিছে বগৰী একদম পূৰা থোপা থোপাই লাগিছে। আৰু এইবিলাক দেখিছেনে, একদম চব চাৰিওফালে একদম চব বগৰী গছ। আৰু আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল, মাহঁতে খাই লৈছে। প্ৰথমতে ইহঁতে খাই লওক, ধুনীয়াকৈ ইহঁতক দি লওঁ, তাৰপিছত আমি খাম। মাছ কাকো দিয়া নাই, দিয়া নিমখত। এয়া আমাৰ খানাত আছে মাংস, পেটু ভাজি, পাপৰ, ভাত, এইয়া মাছৰ আঞ্জা আহি আছে। চবকে ধুনীয়াকৈ খুৱাই কৰি ল'লোঁ। তাৰপিছত আমি চাৰিটা এতিয়া বহিছোঁ খাবলৈ। আৰু মাংস তৰকাৰীখিনি মই বনাইছোঁ, বাকীখিনি কোনে বনাইছে, চ' খাই কেনেকুৱা হৈছে কম ৰ'ব। খাব পাৰে, খাই লওঁ প্ৰথমতে। মজা হৈছে খাবলৈ, টেষ্টি। আমাৰ এতিয়া পিকনিক চিকনিক খাই কৰি হৈ গ'ল, আমি যাব ওলাইছোঁ। আৰু আমাৰ গাড়ীখনত কি লিখা আছে দেখাই আছোঁ। মৰম দিলে মৰম দিম, মৰম দিলে চাইড দিম। আমি ইয়াতে খাইছিলোঁ। এতিয়া আমি যামগৈ আৰু ঘৰলৈ। পিকনিক আমাৰ সমাপ্ত।